হেল্ল' গাইজ, আজি বনাবলৈ ওলাইছোঁ পনীৰ পিয়াজি। এটা ধুনীয়া ৰেচিপি আৰু খুব সহজ ৰেচিপি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চচপেন লৈছোঁ, তাত দিছোঁ অলপ জিৰা আৰু জালুক। তাৰপিছতে দিছোঁ পিঁয়াজটো খুব মিহিকৈ কুটি লৈছোঁ। পিঁয়াজৰ কালাৰটো অহালৈকে আমি অলপ সময় ভাজিম। তাৰপিছতে দিছোঁ অলপমান ধনিয়া পাউডাৰখিনি দি অলপ সময় ভালকৈ লৰাই দিম। পিঁয়াজৰ কালাৰটো প্ৰায় আহিবলৈ আৰম্ভ কৰিছে। এতিয়া দিছোঁ কেঁচা জলকীয়া দুটুকুৰা, 2-3 টুকুৰামান। অলপ ৰং গুড়ি দিছোঁ কাশ্মীৰী কালাৰটোৰ কাৰণে, ই জ্বলা নকৰে, কালাৰটো আহিলে। তাৰপিছতে দিছোঁ বিলাহী পেষ্ট। বিলাহীখিনি মিক্সিত পিচি পেলাই দি দিছোঁ, কাটিও দিব পাৰে। এতিয়া অলপ সময় লৰাম। তেলটো ওপৰলৈ উঠি আহিবলৈ যেতিয়া আৰম্ভ কৰিছে, এতিয়া অলপমান নিমখ দি দিছোঁ। বিলাহীটো দিয়াৰ পিছত নিমখ দিব লাগে। এতিয়া অলপ হালধি দি দিছোঁ। এতিয়া আকৌ অলপ সময় লৰাম। এতিয়া অলপমান কুহুমীয়া পানী দি দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া গ্ৰেভিৰ যোনটো থিকনেছ আহিবলৈ আৰম্ভ কৰিছে। তেলটো ওপৰলৈ উঠি আহিবলৈ আৰম্ভ কৰিছে। পনীৰ পিঁয়াজি যোনটো গ্ৰেভি, সেইটো প্ৰায় ৰেডি হৈ গৈছে। এতিয়া এইখিনি অলপ নমাই থ'ম। ইয়াৰ পিছতে লৈ পেলাই অলপ তেল দিছোঁ। ইয়াতে দিম পিঁয়াজ 4-5-6 টুকুৰামান, অলপ ডাঙৰকৈ চকলিয়াই থৈ দিছিলোঁ। অলপ আদা নহৰু পেষ্ট দি দিছোঁ তাতে। অলপ পনীৰ দি দিছোঁ। এতিয়া পনীৰখিনি অলপ কুহুমীয়া পানীত থৈ দিছিলোঁ অলপ সময়। এনেকৈ থ'লে ভাল হয় পনীৰটো। এতিয়া অলপ সামান্য নিমখ দি দিছোঁ। এতিয়া অলপ সময় লৰাম। তাৰপিছতে এই যোনখিনি মছলা পেষ্টখিনি ইয়াত দি দিছোঁ, ভাজি থোৱা মছলাখিনি দি পেলাই অলপ সময় লৰাম। 2-3 মিনিট লৰালে হ'ল, বেছি লৰাব নালাগে। এতিয়া আমাৰ পনীৰ পিঁয়াজি ৰেডি হৈ গৈছে। এই ৰেচিপিটো সাধাৰণতে হোটেলে দিয়ে প্ৰায়।